কালি বহুত ডাঙৰ বিপদ এটাৰ পৰা মই বাচিছোঁ জানেনে, অকণমানত বাচিছোঁ। যদি মানুহজন কালি ওচৰত নাথাকিলে হয়, হয়তো মোৰ কালি মূৰত পানী দিবলগীয়া অৱস্থা হ'লে হয়। কিনো বিপদ হৈছিলে সেইটো আপোনালোকক জনাবলৈ মই বিচাৰিছোঁ, কাৰণ তেনেকুৱা যিটো মোৰ ঘটনা মোৰ ক্ষেত্ৰত হৈছে, সেই ঘটনাটো যেন আপোনালোকৰ ক্ষেত্ৰত নহওক, সেইটো কাৰণে মই ভিডিঅ'টো লৈ আহিছোঁ। কালি যেনেকুৱা এটা হ'বলৈ লৈছে, মোৰ ভাবিলে এতিয়াও বুকুখন অকণমান মানে বিষায়, ভয় ভয় ভাৱ এটা হৈ আছে। তেনেকুৱা কালি এইখিনি জেগাতে গম পায়নে, এইখিনি জেগাতে মই আছিলোঁ। সন্ধিয়া 5:28 মান হৈছে, 5:28ত ফোন কলটো আহিছিল। আৰু এইখিনি মানতে মানুহজন মানে ৰখি আছিলে। মানুহজন পুখুৰীত মাছৰ দানা দি আছিলে, যিহেতু আমি এইখিনিতে ৰখি আছিলোঁ। তেনেকুৱাত ফোন কল এটা আহিলে। ফোন কলটো আহিছে তাৰ কেইদিনমানৰ আগত, 3-4 দিনৰ আগত ফোনটো আহিছিল। ফোনটো আহিছিল, কৈছে যে আপোনালোকক মেডিকেল বিভাগৰ পৰা ফোন কৰা গৈছে, আপোনালোকে 10,000 টকা এটা পাব বুলি পেলাই। তাৰপিছত তেনেকুৱাত মানে আগতে মই ভিডিঅ' এটা দিছিলোঁ, আপোনালোকে চাইছেনে নাই নাজানো, ভিডিঅ' এটা দিছিলোঁ। সেই ভিডিঅ'টোত মই যে কোৱা হৈ আছিলে যে কৃষ্টি দেৱী মানে তাই বেমাৰ হৈ আছিলে, বহুত ডাঙৰ বেমাৰ, ব্ৰেইন টিউমাৰ হৈছিলে তাই। ব্ৰেইন টিউমাৰ হোৱাৰ কাৰণে মই তাই ভিডিঅ' এটা বনাই পেলাই দিছিলোঁ। তাৰপিছত স্কেনাৰখন মোৰে দিয়া গৈছিলে, আৰু যিমান পাৰে সহায় কৰিব বুলি পেলাই মই কৈছিলোঁ। সেইটো কাৰণে হয়তো তেনেকুৱা ফোন কল আহিছিল। মই ভাবিছিলোঁ মেডিকেল বিভাগৰ পৰা ফোন কৰিছে, তেনেকৈ ফোনটো কৰিছে ধুনীয়াকৈ। মেডিকেল বিভাগৰ পৰা কৰিছোঁ, আপোনাৰ 10,000 টকা এটা দিয়া হ'ব অনুদান হিচাপে, আপোনাৰ একাউণ্টত ভৰিব, স্কেনাৰখন আপুনি দিয়ক বুলি পেলাই যিহেতু বিচাৰিছে। সেইদিনাখন কথা পাতিছিলোঁ, হয়তো ফোনটো কাটা গৈছিলে। তাৰপিছত মই ইমান গুৰুত্ব নিদিলোঁ, কাৰণ মোৰ 10,000 টকা এটাৰ কাৰণে মই ইমান মাথা মাৰি থকা নাই, সেইটো কাৰণে মই ইমান গুৰুত্ব নিদিলোঁ। কালি যিহেতু 5:28ত আকৌ ফোন আহিছে, ফোন আহোঁতে তেওঁ নিজে সুধিছে যে আপোনাৰ একাউণ্টত 10,000টো সোমালনে। তাৰপিছত মই কৈছোঁ যে 10,000 টকাটো মোক সোমোৱা নাই দেখোন সোমোৱা, এনেকৈ বুলি ক'লোঁ। তাৰপিছত কৈছে হয় নেকি, সেইদিনাখন আপোনাক স্কেনাৰখন দিবলৈ দিছিলোঁ, আপুনি স্কেনাৰখন নিদিলে, এনেকৈ বুলি ক'লে। তাৰপিছত মই ক'লোঁ বোলো তেতিয়া নিদিলোঁ বাৰু, এতিয়া লাগে যদি লোৱা, এনেকৈ বুলি ক'লোঁ। তাৰপিছত তেওঁ স্কেনাৰখন দিবলৈ কাৰণে হোৱাটছএপত হাই বুলি দিলে। তাৰপিছত মই স্কেনাৰখন দিলোঁ। দিয়াৰ পিছত তেওঁ কৈছে যে আপোনাৰ একাউণ্টত পইচা কিমান আছে। মোৰ একাউণ্ট এতিয়াই মোৰ অকণমান সন্দেহ নিচিনা লাগিছে। তেওঁ কৈছে একাউণ্টত কিমান আছে। তাৰপিছত মই কৈছোঁ কিয় লাগে, এনেকৈ বুলি সুধিলোঁ। তাৰপিছত কৈছে যে একাউণ্টত আপোনাৰ কিমান আছে সেইটো কওক। মই বোলো পইচা নাই একাউণ্টত, এনেকৈ ক'লোঁ। কৈছে নহয় বাইদেউ, আপোনাৰ 2,000 টকা এটা হ'লেও একাউণ্টত থাকিব লাগিব, তেতিয়াহে পইচাটো আমাৰ এইফালৰ পৰা সোমোৱাটো সুবিধা হ'ব, এনেকৈ কৈছে। মই তেতিয়া কৈছোঁ পইচা আছে, নথকা নহয়, মই অচিনাকি নম্বৰ এটা যিহেতু, মই সেইটো কাৰণে মই সঁচা ক'ব লাগিব, মই তেনেকুৱা বুলি নাভাবিলোঁ, আৰু একাউণ্টত নাই বুলিয়ে কৈছোঁ। তাৰপিছত কৈছে নহয় বাইদেউ, আপোনাৰ কিবা এটা হ'লেও থাকিব লাগিব, হয়তো 1,000-500 এটা হ'লেও আপোনাৰ থাকিব লাগিব, এনেকৈ ক'লে। তাৰপিছত মই তেতিয়া ভাবিলোঁ, যদি সঁচাকৈ পইচা দিয়াটো হয় তেতিয়াহ'লে মই কিবা এটা কওঁ, এনেকৈ বুলি ভাবি লৈ মই অনুমানিক মই সিহঁতক ক'লোঁ যে টকা 565 টকা এটা আছে বুলি ক'লোঁ। তাৰপিছত কৈছে হ'ব বাইদেউ, আপোনাৰ 500 টকা এটা থাকিলেও হ'ব, আপোনাৰ একাউণ্টত মই 500 টকা এটা মাৰি দিছোঁ। প্ৰথমতে পইচাটো যায় নে নাযায় মই চাওঁ, যদি পইচাটো সোমাইছে তেতিয়াহ'লে আপোনাক 10,000 টকা এটা সোমোৱাই দিম, এনেকৈ বুলি মোক প্ৰলোভন দিছে হা। তাৰপিছত 10,000 টকাটো সোমোৱাই দিম বুলি ক'লে। তাৰপিছত মই বোলো ঠিক আছে, তেতিয়াহ'লে 500 টকাটো দি চোৱা তুমি, এনেকৈ বুলি ক'লোঁ। তাৰপিছত 500 টকা এটা সোমোৱাই দিছোঁ বুলি কৈছে। মই 500 টকাটো সোমোৱাই দিছোঁ বুলি কৈছে তেওঁ। তাৰপিছত মোক কৈছে বাইদেউ পইচাটো সোমাইছেনে চাওক, দিছোঁ, এনেকৈ বুলি কৈছে। তাৰপিছত মোৰ তাততো মেছেজ আহিব, কাৰণ মই বেংকৰ লেনদেন কৰি থাকোঁ, গুগল পে' আছে, ফোনপে' আছে, সেইটো কাৰণে যেতিয়া পইচা সোমাই মোৰ তাত মেছেজ আহে, আৰু মেছেজটো নাহিলে মই গমেই পাইছোঁ মেছেজটো অহা নাই, পইচাটো সোমোৱা নাই বুলি। তেওঁ কৈছে যে পইচাটো আপোনাৰ তাত সোমাইছে, আপুনি চাওকচোন, বাৰে বাৰে কৈ আছে আপুনি চেক কৰি চাওক, চেক কৰি চাওক। তাৰপিছত মই ক'লোঁ যে নাই সোমোৱা, কাৰণ মই গমেই পাওঁ মেছেজটো আহে, আৰু আজিকালি সকলোৱে এণ্ড্ৰইড মোবাইল থাকে হয়নে। মেছেজটো আহিলেতো মই গমেই পাওঁ, বা স্কেনাৰখন এনেকৈ তললৈ টানি চাইছোঁ, মেছেজ অহা নাই, মই নাই বুলি কৈছোঁ। তাৰপিছত কৈছে হেৰি আপোনাৰ সোমাইছে, আপুনি চাওক, বাৰে বাৰে জোৰ দি আছে, মানে আপোনাৰ সোমাইছে, আপুনি চেক কৰি চাওক। কিন্তু মই পইচাটো এটা কাৰণে চেক কৰি চোৱা নাই, কাৰণ মই জানো তেনেকুৱা কিছুমান ফ্ৰড থাকে, ফ্ৰডবিলাকে তেনেকৈ কৰিলে একাউণ্টটো যদি আপুনি চেক কৰি চায়, পইচাকেইটা গোটেইকেইটা গুচি যাব, তেনেকুৱা নিচিনা। সেইটো কাৰণে মই একাউণ্টটো চেক কৰা নাই, তেওঁ যিমানে নকওক, কাৰণ অচিনাকি মানুহে তাক পইচা দিম বুলি লোভ দেখালে বুলি মই তাক বিশ্বাস কৰিব নোৱাৰোঁ নহয় জানো। তাৰপিছত নাই সোমোৱা বুলি যেতিয়া ক'লোঁ, তেতিয়া কৈছে যে আপোনাৰ স্কেনাৰখনত প্ৰব্লেম হৈ আছে, মই অকণমান সময় ৰখ, মই আকৌ এবাৰ ট্ৰাই কৰোঁ। তেতিয়া কৈছোঁ যে স্কেনাৰখনত তেতিয়াহ'লে যদি প্ৰব্লেম হৈ আছে মোৰ ফোন নম্বৰটোতে দিব পাৰিবা, ফোন নম্বৰটোতে দিয়া। তাৰপিছত কৈছে নহয় বাইদেউ, মই আকৌ এবাৰ ট্ৰাই কৰিছোঁ, তেনেকুৱা কৰি পেলাই। তাৰপিছত নেক্সট মেছেজ এটা সোমাইছে হা, তুলুকে বাজিছে। তাৰপিছত কৈছে বাইদেউ আপোনাক এতিয়া 500 টকাটো সোমাই দিছোঁ,
আপুনি চাওক এনেকৈ বুলি ক'লে। তাৰপাছত মই এনেকৈ তললৈ স্কেনাৰখন মই এনেকৈ টানি দিছোঁ। টানি দিয়াৰ লগে লগে মেছেজটো দেখিছোঁ 500 টকা এটা সোমোৱা বা কিবা এটা দেখাইছে, কিন্তু মই ভালকৈ মন নকৰিলোঁ। সেইখিনি সময়ত কথা পাতি আছিলোঁ যিহেতু ফোনটো লাগিয়ে আছিলে। তাৰপিছত মই 500 টকা এটা সোমাইছে বুলি ভাবি লৈ মই তেওঁক কৈছোঁ যে 500 টকা এটা সোমাইছে এনেকৈ বুলি ক'লোঁ। তাৰপাছত তেওঁ কৈছে আপোনাক স্কেনাৰখন দিছোঁ, আপুনি লগতে সেই 500 টকাটো ৰিটাৰ্ণ দিয়ক, তেতিয়া আমি 10,000 টকাটো সোমোৱাই দিম এনেকৈ বুলি কৈছে। তাৰপিছত মইতো ইমান ভালকৈ মানে চোৱাই নাছিলোঁ, তেনেকুৱাত মই মানে ভুলেই হৈ গ'ল হয় তেনেকুৱা এটা। তাৰপিছত মানুহজনে যেতিয়া আহি পেলাই মন কৰিছে, যে মন কৰোঁতে মেছেজটো যেতিয়া দেখিছে 500 টকাটো ডেবিট বুলি আছে, ক্ৰেডিট নাই। যদি ক্ৰেডিট থাকিলে হয় মোৰ তাত পইচাটো সোমাল হয় ন, ডেবিট বুলি আছিলে। মই সেইখিনি মই মন কৰা নাছিলোঁ, সেইটো কাৰণে মোৰ ভুল আছিলে। তাৰপিছত মানুহজনে যেতিয়া চাই লগতে মানুহজনে মাত দিছে, অ'ৰা সেই 500 টকাটো দেখোন ডেবিট বুলি আছে, ক্ৰেডিট দেখোন নাই। যদি মই তোমাক 500 টকাটো মই ৰিটাৰ্ণ তোমাক দি দিওঁ, তেতিয়াহ'লে পইচা মোৰ পৰাহে যাব। এনেকৈ বুলি কথাষাৰ ক'বহে পালে তেওঁ একদম লগতে ফোনটো কাটি দিছে, গম পায়নে? ইমান যে বদমাছ, ফোনটো লগতে কাটি দিছে। তাৰপিছত মোৰ যে হোৱাটছআপত যে তেওঁ যে স্কেনাৰখন দিছিলে সেইখন লগতে ডিলিট কৰি দিছে। লগতে মেছেজটো যে দিছিলে 500 টকা এটা ডেবিট বুলি পেলাই, সেইটো লগতে ডিলিট কৰি দিছে, গম পায়নে? তেতিয়াহ'লে চাওক কিমান ফ্ৰড। মইতো অকণমানত বাচিছোঁ। সেইটো কাৰণে আপোনালোকক কৈছোঁ, ভিডিঅ'বিলাক কিছুমান পালে ইনফৰ্মেটিভ ভিডিঅ' কিছুমান থাকে, অকণমান ভালকৈ চাব। কিছুমান জানিবলগীয়া ভিডিঅ' থাকে, শেষলৈকে চাব। সেইটো কাৰণে ভিডিঅ'টো বনোৱা গৈছে। নজনা কোনোবাই যদি আছে, বহুত লোকে তেনেকুৱা ভুল কৰে, বহুত কথা নাজানে। সেইটো কাৰণে মই আগত ভিডিঅ' এটা মই পাইছিলোঁ এইটো বিষয় লৈ, আৰু সেই ভিডিঅ'টো মই সম্পূৰ্ণকৈ চাইছিলোঁ। সেই চোৱাৰ কাৰণে হয়তো মোৰ অকণমান অভিজ্ঞতা এটা আছিলে। সেইটো কাৰণে তেওঁ বাৰে বাৰে মোক জোৰ কৰি আছিলে বেলেঞ্চটো চেক কৰিবলৈ কাৰণে। আৰু মই গুগল পে' মই যিহেতু মই এনি টাইম ট্ৰেনজেকশ্যন কৰিয়ে থাকোঁ, বেলেঞ্চ কি আছে নাই মই সকলো গমেই পাওঁ। আৰু সেইটো কাৰণে হয়তো মই অকণমান এনেকুৱা বিপদৰ পৰা মই বাচিবলৈ সক্ষম হ'লোঁ। সেইটো কাৰণে মানুহক অকণমান জ্ঞান লাগে, অভিজ্ঞতা লাগে। আৰু আজিকালি যিহেতু মোবাইলৰ যুগ, মোবাইলত বহুত কথাই কিছুমান শিকিবলগীয়া থাকে। কিছুমান ভিডিঅ' বা অনৰ্থক থাকে, কিছুমান ভিডিঅ' কিন্তু সঁচাই শিকিবলগীয়া কিছুমান কথা থাকে। সেইটো কাৰণে সম্পূৰ্ণকৈ চাব লাগে। আৰু মানুহজন যদি মোৰ ওচৰত নাথাকিলে হয়, হয়তো কালি মোৰ বিপদে হ'ল হয়। আৰু এটা কথা কৈছোঁ আপোনালোকক, আজিকালি সকলোৱে এণ্ড্ৰইড মোবাইল হয়, আৰু সকলোৱে গুগল পে' ফোনপে' থাকে, নহয় জানো? আৰু আপোনালোকক যদি তেনেকুৱা যদি ফ্ৰড ফোন কল আহে, তেতিয়াহ'লে আপোনালোকে ভুলতো একদম কৈছোঁ নহয়, গুগল পে' আপোনালোকে একাউণ্টটো কেতিয়াও পিনক'ড দি পেলাই আপোনালোকে বেলেঞ্চ চেক নকৰিব। আপোনালোকৰ ফোনটো লাগি থাকিব, সিহঁতে হেকাৰে হেক কৰিয়ে থাকিব। আপোনালোকক যদি কৰে বোলে বেলেঞ্চটো ভৰাই দিছোঁ আপুনি চেক কৰক, একদম কৈছোঁ নহয়, ভুলতো চেক নকৰিব। আপোনালোকৰ যদি মেছেজ আহে, মেছেঞ্জাৰত যেতিয়া আহিব আপোনালোকে মেছেজটো ক্লিক নকৰিব, গম পায়নে? মেছেজটো ক্লিক কৰিলেও আপোনালোকৰ বিপদ। পইচা যিখিনি আছিলে গোটেইখিনি আপোনালোকৰ লৈ যাব। আপুনি লাগিলে সিহঁতক পইচা দিবই দৰকাৰ নাই। আৰু তেনেকুৱা ধৰণৰ কথা। আজিকালি এণ্ড্ৰইড মোবাইল যিহেতু আছে, সেইটো কাৰণে আপোনালোকে স্ক্ৰীনখন তললৈ টানি চাব, মেছেজটো ওপৰতে পঢ়ি চাব, একদম ভুলতো খুলি নাচাব, গম পায়নে? সেইটো কাৰণে মই আপোনালোকক ভিডিঅ'টো বনালোঁ। আগলৈও এনেদৰে ভিডিঅ' চাই থাকিব, আৰু ভিডিঅ'টো কেনে পালে জনাব। আজিলৈ ইমানেই, পায়।